শুই উঠিয়ে দুইটাকে বাহিৰতে লৈ গলো ৰ'দ পোৱাবলে ৰ'দ পোৱাই আহিলো এতিয়া মই চাহ খালো তাৰপাছত তাকো দিছো হেল্ল' এভৰিৱান মোৰ আকৌ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে এয়া ৰাতিপুৱা শুই উঠিলো হাই কৈ দিয়ে এইটো তাক লৈ অকনমান ৰ'দত বহিলো তেনেহলে বলক ভিডিঅ'টি ষ্টাৰ্ট কৰো কিনো দেখুৱাব পাৰো কি কাকো দিছো মই ব্ৰেড আৰু চাহ হেনেকে গুড মৰ্নিং কোৱা Good morning, Tata. Bye bye. বাই বাই এতিয়াই দিলা নেকি মৰ্নিং কোৱা গুড মৰ্নিং Good morning. আৰু এইফালে আহিলে পাৰ্সেল এইটো পাৰ্সেলটো থাকিব এতিয়া লৰা আছে যিহেতু আৰু মই বনালো মেগী মোৰ কাৰণে অকনমান বেলেগকে বনাইছো মানে ভাল লগাকে আৰু তাক সিম্পল কে বনাই দিছো হি এইবোৰ দিলে নাখায় মানে ডিম সিম ভাঙি দিলে এনেকে পিয়াজ চিয়াজ দিলে হি ভাল নাপায় খায় আৰু ইয়া পুৰা টিভি লগাই লৈছে এইফালে আদিও খুলে তাক হোৱাই দিলো এইখনতে আৰু একেতে লগাই আছে ৱালপেপাৰ হিদিনা যে আনিছিলো অনলাইনত তাকে লগাব লৈছে আজি ডিউটি নাই আজি অফ আছে সেইকাৰণে ভাবিলে আজি লগাও বুলি আৰু এয়া এখন লগালে ধুনিয়া সোফা লগা হৈছে দেখিছেনে বেৰবোৰ নহলে ভাঙি ভাঙি গৈ থাকে যে কোৱাৰ্টাৰ হলেও মানে অকনমান ভাল দেখা হৈ থাকিলে ভাল লাগে মনবোৰ ভাল লাগি থাকে ঘৰটো ভাল লাগিলে আৰু এয়া আঠাটো এনেদৰে এৰুৱাই ল'ব লাগে বাপেক পুতেক বুঢ়া লাগি গৈছে এটাই ধৰিছে এটাই লগাইছে এনেকে আৰু মই এইফালে বনাই আছো ভাত দুপৰীয়া ভাত এয়া দাইল বহাইছো আৰু এইফালে এগালমান চিকেন লৈ আহিছে চাচোন কিমান গাল আনিছে চিকেন খিনিও ধুই লও ধুনিয়াকে আগো খাইটো উঠিলে চা 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 উঠা আহা মই লৈছো আৰু ফাইনালি ৱালপেপাৰ বাহিৰৰখিনিত লগোৱা হ'ল আৰু ভিতৰৰখিনি আছে ভিতৰতো অকনমান ভাঙিছে এইফালে আদিয়েও খেলি আছে আৰু চাওকচোন মই ফ্ৰুইটছ দি থৈছো আদিয়ে ধুনিয়াকে খেলি আছে বাহিৰতে আৰু এয়া আৰুচৰ লগৰ মই সবকে ফ্ৰুইটছ খাবলৈ দিছো এইখিনি মই খাবলৈ মন যায় আৰু ৰ'দত বহি বহি খোৱাৰ মজাই বেলেগ ঠাণ্ডা দিনত আৰু মাংস এয়া চিকেন বহাই আছো মই ভাজি আছো আৰু চিকেন খিনি ভজা হৈ গল মই লাই শাকৰ পাত কেইখিলামান ধুইছো চিকেনত দিবলে এতিয়া লাই শাকটো দিলে ভাল লাগে যেহেতু লাই শাকৰ সিজন চলি আছে সেই কাৰণে এয়া দি দিলো মই চিকেন খিনিও হৈছেই প্ৰায় আৰু দাইল খিনিত মই কাঠ আলু আৰু টেঙা মুৱা কেইটামান দি দিছো দাইলটো মানে পুৰা গলি গলে আমি ভাল নাপাও খাবলে এনেকে ৰাখিছো অকমান উতলিব দিম বাৰু অলপ সময় উতলক দাইলখিনিও এয়া মাংস হৈ গল আৰু সালাড বনাও অকনমান তিয়হৰ আৰু এয়া সন্ধিয়া সময়ত মই মাছ বাছিবলৈ লৈছো এইটো আৰু যে কৰিছে ভিডিঅ আৰু আপুনি কি কৈ আছে আপুনি আৰু এইফালে আমাৰ আদিয়ে খেলি আছে হি মানে কান্দি থাকে মই বনাওতে সেইকাৰণে তাক এনেকে দি থৈছো যোৱা আকৌ তুমি পঢ়াগৈ ধুনু চেন্ডেল ক'ত চেন্ডেল যোৱা পিন্ধা কি দিবা দিছো ৰবা মই এইখিনি বহাই থৈ গৈছো হা আদিয়ে খেলি আছে আৰু মই এতিয়া বহাও এইফালে মই মাছ বাছিব নাজানো জানেনে ভালকে একেতেই আনে একেতেই বাছে এনেকে আৰু বেছিভাগ মাছ বাছিয়ে আনে সৰু সৰু মাছবোৰ একেতে বাছে তেনেকে বাছি থলো আকৌ নহলে বেয়া হৈ যাব কালিলে সেইকাৰণে এইফালে মই বনাই ললো কেইটামান পকৰি এয়া আৰু লগতে লৈ লৈছো এটা মিঠাই খালে হেনো গেছ নুঠে সেইকাৰণে মিঠাইটো লৈ লৈছো বনোৱা বস্তুৰে চাহ খাই খুব ভাল পাওঁ সন্ধিয়া বাকি ৰাতিপুৱাৰ চাহ দুপৰীয়াৰ চাহ এইবোৰত বনোৱা বস্তু নহলেও হয় খালি সন্ধিয়া চাহ কাপৰ লগত বনোৱা বস্তু কিবা এটা লাগে মোক এয়া পকৰি বনাই ললো আৰু সসু লৈ লৈছো অকনমান গাখীৰ চাহ বনাই ললো ধুনিয়াকে এয়া আদা তেজপাত চব দি দিছো তাৰ কাৰণে বিস্কুট গাখীৰ লৈছো হি পকৰি খাই নে নাখায় ঠিক নাই বিস্কুট গাখীৰ লৈ লৈছো তাৰ কাৰণে আৰু এইফালে ই খেলিয়ে আছে তেতিয়াৰ পৰা যদি ভিডিঅ'টি ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা দে সকলোৱে আজিলৈ আহিছো বাই বাই